হাই মই জুবিন গাৰ্গ আৰু মই আছোঁ মোৰ ঘৰত খাৰঘুলিত মোৰ ষ্টুডিঅ'ত মোৰ লগত আছে অমৃতা আপোনালোকে সকলোৱে গম পাইছেই যে কাইলৈ এখন ছবি মুক্তি পাব আৰু এখন ধুনীয়া কমাৰ্চিয়েল ছবি অসমীয়া ছবি প্ৰতিঘাত য'ত ময়ো ওলাইছোঁ এটা গানত মই এটা গান কৰিছোঁ মিউজিক আৰু মোৰ বন্ধু ভাতৃ অচিত শংকৰ ডিৰেকশ্যন প্ৰথম চিনেমা ইণ্ডিপেণ্ডেণ্টলি চ' সকলোকে আমন্ত্ৰণ জনাইছোঁ সকলোৱে যাতে চিনেমা হললৈ আহে পৰহিৰ পৰা চিনেমা চাবৰ বাবে প্ৰতিঘাত চাবৰ বাবে কিনো ঘাট প্ৰতিঘাত চিনেমা চালে গম পাব আৰু কাইলৈ মই ইনগ্ৰেট কৰিম মই প্ৰিমিয়াৰটো মই অপেনিং কৰিম গুৱাহাটীত তাৰপিছত সমগ্ৰ অসমত বিভিন্ন ঠাইত বিভিন্ন চিনেমা হলত চিনেমাখন ৰিলিজ পাব অসমীয়া চিনেমাৰ জয়যাত্ৰা অব্যাহত থাকক আহক আমি অসমীয়া চিনেমা চাওঁ আহক এবাৰ প্ৰতিঘাত চাওঁ অমৃতা গৌ আমাৰ কাৰণে সৌভাগ্য যে কাইলৈ প্ৰিমিয়াৰ শ্ব'ত ইতিমধ্যে জুবিনে আমাক প্ৰমোশ্যনত যথেষ্ট হেল্প কৰিছে আৰু তাৰ পাছত যিহেতু অসমীয়া চিনেমাৰ জয়যাত্ৰাৰ ৰাস্তাটো জুবিনদাই ধুনীয়াকৈ মুকলি কৰি দিলে তেখেতে খুলি দিয়া ৰাস্তাটোৰে আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ আপোনালোকলৈ প্ৰতিঘাত আগবঢ়াই দিব বিচাৰিছোঁ পৰহিলৈ তাৰ পূৰ্বে কাইলৈ হ'ব লগা প্ৰিমিয়াৰ শ্ব' জুবিনদাই অপেনিং কৰিব গতিকে পৰহিলৈৰ পৰা অসমৰ বিভিন্ন চলচ্চিত্ৰ গৃহত আপোনালোকে চাবলৈ পাব প্ৰতিঘাত